मेरे सामने वाली खिड़की में एक सांड का टुकड़ा रहता है अफसोस है कि वो हमसे कुछ टुकड़ा टुकड़ा रहता है বিধায়ক মানৱ ডেকাই দেখা এটা সপোন শীতৰ সন্ধিয়া গীতে মাতে জীপাল লখিমপুৰৰ ফুড কোৰ্টৰ চৌহদ जिस रोज देखा है उसको हम शमा जलाना भूल गए दिल के ऐसे बैठे हैं कहीं आना প্ৰতি শনিবাৰ দেওবাৰে গীত শুনি লওক ফুড কোৰ্টত খাদ্যৰ সোৱাদ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত থকা ফুড কোৰ্ট খাওগলিলৈ নিশ্চয় আপুনি গৈছে বিধায়ক মানৱ ডেকাৰ উদ্যোগত গঢ়ি উঠা অনুষ্ঠানটোৱে দেখুৱাইছে বহু যুৱক যুৱতীলৈ সংস্থাপনৰ বাট গ্ৰাহকক আকৰ্ষণ কৰিবলৈ লখিমপুৰ পৌৰসভাই ফুড কোৰ্টৰ চৌহদত আৰম্ভ কৰিছে এই পদক্ষেপ পৌৰসভাৰ তৰফৰ পৰা প্ৰত্যেক শনিবাৰে আমাৰ বিশেষকৈ খাওগলি আৰু ফুড কোৰ্টৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ যিসকলে সংগীতৰ লগত জড়িত মিউজিকৰ লগত জড়িত সকলোকে এটা প্লেটফৰ্ম দিবলৈ আমি প্ৰস্তুত হৈছোঁ একচুৱেলি এই খাওগলি বা ফুড কোৰ্টৰ কনচেপ্টটো আমাৰ লখিমপুৰৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰহে কনচেপ্ট আছিলে আৰু তেওঁৰ যি মানে সপোনটো তাক আমি পৰ্যায়ক্ৰমে আমি নিজে সফল ৰূপত পৰিগণিত হ'বলৈ পাই আছোঁ আৰু তাৰে এটা অংশ এই আজিৰ সন্ধিয়াৰ এই সাংস্কৃতিক অনুষ্ঠান লখিমপুৰৰ পৌৰপতিয়ে জনোৱা মতে ফুড কোৰ্টৰ চৌহদত এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিভাধৰ সকলকো দিব বিচাৰিছে বিশেষ মঞ্চ তেওঁৰ সেই মাৰ্গদৰ্শনকে আমি অনুসৰণ কৰি উঠি অহা মানুহখিনি বা উঠি অহা আমাৰ যিখিনি প্ৰতিভা তাকে আমি প্লেটফৰ্ম দি এই সন্ধিয়া প্ৰত্যেক শনিবাৰে খাওগলিৰ এটি আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ আৰু তাৰ লগতে এই খাওগলিত আমাৰ যিখিনি নিবনুৱা আছে আমাৰ মাননীয় বিধায়ক মহোদয় এটি সংস্থাপন দিয়াৰ বাবে নিজে এটা প্ৰয়াস কৰিছে বা যত্ন কৰিছে সেই ক্ষেত্ৰতো আমি বহুত দূৰ আমি সফল হ'বলৈ আগবাঢ়িছোঁ গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি পৌৰসভাৰ তৰফৰ পৰা আমাৰ লখিমপুৰৰ সকলো জনগণক জনাব বিচাৰোঁ তেওঁলোকৰ মাজতো যদি এনেকুৱা প্ৰতিভা আছে আমাৰ লগত কণ্টেক্ট কৰি তেওঁলোকেও যাতে ইয়াত অংশগ্ৰহণ কৰে